हेलो बंधुসকল আজিলৈ আহিছোঁ লাইভ লোকেশন কেনেকৈ শেয়াৰ কৰিব পাৰিম সেই বিষয়ে আলোচনা কৰিম তো দেখা পাইছে পিকচাৰত ঠিক এইদৰে ডাইৰেক্ট লোকেশনত যাব পাৰিম তো প্ৰথমত আহিব লাগিব হোৱাটছআপত তাৰ পিছত যিকোনো এটা কন্টাক্ট নাম্বাৰ সিলেক্ট কৰি ল'ব লাগিব তাৰ পিছত ফাৰ্ষ্টত নিচে এই অপচনত ক্লিক কৰিব লাগিব ফাৰ্ষ্ট টাইম এই ক্লিক কৰিব লাগিব তাৰ পিছত এনেকুৱা শো কৰিব মিডলৰ অপচনত ক্লিক কৰিব লাগিব লোকেশন ইয়াত শো কৰিছে এতিয়া কন্টিনিউত ক্লিক কৰিব লাগিব এই কন্টিনিউত ক্লিক কৰাৰ পিছত দুটা অপচন আহিব তো মই কন্টিনিউত ক্লিক কৰি দিছো এলাউ কৰি দিছো এতিয়া দুটা অপচন আহিছে শেয়াৰ লাইভ লোকেশন সেন্ড ইউৰ কারেন্ট লোকেশন দুটাৰ মাজত বহুত পাৰ্থক্য আছে উপৰৰ যেটো আছে শেয়াৰ লাইভ লোকেশন হেতু কোনো ধৰণৰ হেৰফেৰ নহয় ডাইৰেক্ট লোকেশন শো কৰিব যতই যাব হেতু লোকেশন শেয়াৰ কৰিব শো কৰিব আপোনাৰ তলৰটো অলপ ডিফাৰেন্স আছে যেটো টাইমত দিব হেতু টাইমত সেই লোকেশনটো শো কৰিব কিন্তু উপৰটো বেলেগ ডাইৰেক্ট লাইভ দেখাই দিব ক'ত আছে তো প্ৰথমটো সিলেক্ট কৰি ল'ব লাগিব তাৰ পিছত কন্টিনিউত ক্লিক কৰিব লাগিব এতিয়া তিনিটা অপচন আছে 15 মিনিটস 1 আৱাৰ 8 আৱাৰ্স তিনিটাৰ মাজে কোনটো সিলেক্ট কৰিব আপোনাৰ 8 আৱাৰ মই সিলেক্ট কৰি দিম লং টাইমৰ কাৰণে তলত কমেন্ট আছে কমেন্টত কিবা লিখিব পাৰিব ডেষ্টিনেশন নামটো লিখি দিব পাৰিব নিজৰ নামটো লিখি দিব পাৰিব যিকোনো এটা দিলেই হ'ব মই কেনেকৈ শেয়াৰ কৰিব লাগে ডাইৰেক্ট সিম্পল প্ৰসেছত কৈ দি আছো মই মোৰ নামটো দি দিছো 8 আৱাৰ দি দিছো তাৰ পিছত সেন্ড কৰিছো সেন্ড কৰাৰ পিছত ঠিক আছে ইয়াতে ক্লিক কৰিলে লোকেশনটো শো কৰিব পাৰিলে সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব তো প্ৰসেস আছে